নমস্কাৰ বন্ধুসকল, টকা পইচা মানুহৰ আহি থাকিব গৈ থাকিব, কিন্তু সময়টো কেতিয়াও ৰৈ নাথাকে। সেয়েহে অকণমান চখ কৰিব লাগে। চবৰ দৰে মোৰ চখবিলাক অকণমান সুকীয়া বেলেগতকৈ। মই আছোঁ বৰ্তমান এতিয়া হায়দৰাবাদৰ টেংক বনত। এয়া মোৰ পিছফালে দেখি পাইছে বহুত ভিৰ, আৰু আমি চাব গৈ আছোঁ আটাইতকৈ ডাঙৰ মূৰ্তিভাগ হায়দৰাবাদৰ। এয়া মূৰ্তি উঠাব গৈ আছে। ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ। দেখি পাইছে মোৰ পিছফালে ছেক্ৰেটাৰী ভৱন আছে এয়া, আৰু মোৰ লগত আছে আমাৰ এয়া তৰেশ দা বলো হাই বলো। হাই ফ্ৰেণ্ডছ, চাই থাকক ভিডিঅ'টো, আপোনালোকক দেখাই আছোঁ বৰা গণেশ। জেগা এটা চাই গাড়ীখন পাৰ্ক কৰিলোঁ। পাৰ্ক কৰাৰ পিছত গৈ লাইন পাতি বহুত দূৰ পাৰ হৈ গৈ মূৰ্তিভাগ দৰ্শন কৰিলোঁগৈ। সেৱা এটা জনাই আকৌ লগতে ওলাবলগীয়া হ'ল। মানুহ বহুত ভিৰ, তাত ৰৈ থাকিব দিয়া নাই মানুহ তাকো। তাৰপৰা ওলাই হুছেইন সাগৰৰ ফালে অকণমান গ'লোগৈ, য'ত মূৰ্তিবিলাক উঠায়। ট্ৰেইন দি পেলাই এনেদৰে মূৰ্তিবিলাক উঠাই আছিল। গণেশ মূৰ্তি বহুত গাড়ীয়ে গাড়ী, বেলেগ বেলেগ পাৰ্টি আহি আছে, মূৰ্তি উঠাই আছে। অলপ টাইম তাতে ৰ'লোঁ। ৰুম আহি পাওঁতে 4টা বাজিলে। অকণমান শুলোঁ, শুই উঠি আকৌ ডিউটিলৈ আহিলোঁ। হায়দৰাবাদৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।